Hello, what's up? Welcome to my channel. Liu Archie Vlog. কি খবৰ আপোনাৰ সকলোৰে আশা কৰো নিজৰ ঘৰতে আছে আৰু তাৰমানে পাঠশালা তাৰমানে বানপানী পৰতিৰি নাই মই কৈছো তাৰমানে পৰতিৰি মই ঘৰত আছো না নিজৰ তিৰিটো নিজৰ ঘৰত আছে ন নিজৰ তিৰিটো নিজৰ ঘৰত আছে ন নিজৰে তিৰি না পৰতিৰি হৰ পিছত তাৰমানে আমি চাদি লৈ গিয়া পৰতিৰি আনাৰ পিছত নিজৰ তিৰি হৈ যাব তো কথা নাই ঘৰত থাকা একদম তিৰি আনবো তাৰমানে এটা কথা কওঁ তাৰমানে ইয়াৰ কথাটো বেয়া হোৱা নহয় ই তাৰমানে 2 দিন আগতে তাৰমানে মেণ্টেল হস্পিটেলৰ পৰা আহিছিল তাৰমানে মেণ্টেল হস্পিটেল আছে কথা নকবি মিছা নাপায় মিছা কথা ক'বও নাপায় তই মেণ্টেল হস্পিটেলৰ পৰা আইচাৰ কৰি না ডিসচাৰ্জ লৈ মেণ্টেল হস্পিটেলত তই কি কৰাছিল অলপমান বড় না অলপমান তোৰ ভ্লগটা যে বনাই আছা ভাই কন্টেন্ট নাই এনো জিপাৰকে বনাই আছা ইখান স্কুল চা স্কুলখন চা ইখান স্কুল নহয় ভাল স্কুল দে ইখান সেইটো মই কৈছো না তোৰ মাথাৰ দুখ আছে এয়া চব তাৰমানে এনে অৱস্থা হৈছে বাচ্চালে কি ক'ম চব ডুবি গৈছে সিফালে তাৰমানে গাড়ী চাৰি তাৰমানে আৰু এইখন ফিল্ড আছে সেইখনো ডুবি গৈছে তাৰমানে ৰাস্তা নালা কি আছে ক'ত একো চিনিয়ে নাপায় আৰু এই চব গাড়ী তাৰমানে পুৰা নালা সোমাই গৈছে তাৰমানে ৰাস্তাৰ নালাটো দেখা নাপায় না তাৰমানে চব একদম আৰু পানী হৈছে কি চাব আৰু তাৰমানে সোমাই গৈছে আৰু নালাত আৰু এইবাৰে আমি স্কুলটো চাব আহিলোঁ আমাৰ তাৰমানে কলেজখন কি হৈছে ডুবছি না ডুবা নাই ডুবলি ভাল পালোঁ ডুবছি দে বেছি তেল চব ইনকে ভাল লাগে কিবা এটা একদম পখৰি হৈ গৈছে এইটো মাছ ধৰি হৈ থাকে আঠু পানী হৈ গৈছে তাৰমানে কি কম আৰু একেলগে আহিছি পানী ধৰ পাঠশালাটো বড় হৈছিলে ইটা কি হ'ল অৱস্থা ডাঙৰকে কিমান ভাল লাগছি বহুত ভাল লাগছে তো মাজে মাজে বন্ধ পাই আৰু ভাল লাগে এটা এনেকে বানপানী হ'লে ভাল লাগে না ভাল লাগে একলা কাৰণে সভ্য সমাজৰ সভ্য চলি এইটো তাৰমানে প্ৰিন্সিপাল ৰুম আৰু এখনি আমি বড়ো এখনি আৰু ইনকে তাৰমানে জাঙাৰ এই বিকাশ সাগৰত থাকবা নোৱাৰো আৰু চাৰ তাৰ আহি গেলি মৰবা লাগব এখনি চাৰকো আহিব পাৰে যি পানী হৈছে আৰু চৰিয়াল আহিব নেকি আৰু আহি যাব পাৰে বেছি সময় নাই যি বৰষুণ দিছে আহি যাব যাই আছো আৰু ইফালে তাৰমানে বেছি বানপানী নাই আৰু তাৰমানে এই পাশেদি আমাৰ ইউটিউবাৰ এটা কথা তাৰমানে বৰষুণ অলৰেডি জিংকে ভেকলি হ'লে না সেনেকে ইউটিউবাৰ হৈছে ইউটিউবাৰ আৰে মোৰ আইফোন হয় ভাই আইফোন মোৰ ৰিয়েলমি আৰু এই বৰষুণৰ বতৰটো ফাৰ্মাচী খোলা আছে কাৰেণ্টটো ক'ব নালাগে নিশ্চয় বুজি পাইছোঁ বুজি পাওঁ আৰু তই ইউটিউব কৰি কি মোৰ জীৱনটো খাব ইচ্ছা নাই জীৱন নাখাওঁ ভাই কি খাওঁ কলজা কিয় কলজা খা এনে তই যেতিয়া মোৰ ছাবস্ক্ৰাইবাৰ লৈ গম দিছা ভাল চাইছা হাজাৰ কৰি আছো ভাল আইফোন আছে না আইফোনটা চলে আইফোনে নালাত খেলে আর তোর কন্টেন্ট নাই না মোর কন্টেন্ট আছে ভাল কি ঘন্টা কন্টেন্ট তোর অঙ্কুরের কন্টেন্ট আছে তোর লগৰ কন্টেন্ট নাই ভাল ভাই এই বিকাল ইউটিউবার কি বিল গেটসৰ লগত কথা পাতিছ নাকি বিল গেটস নাই মিস্টার বিস্টৰ লগত মিস্টার বিস্টৰ লগত কি কিবা কলেব কৰিম বুলি ভাবিছ নাকি কন্টেন্টৰ কথা কৈ আছে মোক মই বলে কন্টেন্ট দিবা লাগে তাক কন্টেন্ট কোন আছে মিস্টার বিস্টৰ কন্টেন্টৰ কোন আছে মিস্টার হ'ব পাৰে কিন্তু তোৰ লগত কন্টেন্ট নাই ভাই ইগলা ভিডিঅ' কৰিলে একো লাভ নাই হ'ব পাৰে দে ডাঙৰ ইউটিউবাৰ নাই হবি দে ডাঙৰ ইউটিউবাৰ শিকিছিলোঁ মই এই এই উপমৰ পৰাই মই শিকিছোঁ ভ্লগ চগ বনা কিন্তু ইয়াৰ কণ্টেণ্ট নাই মই কণ্টেণ্ট বিচাৰিছোঁ মই কণ্টেণ্ট এইটো বনাওঁ ইয়াৰ লগত একো কণ্টেণ্ট নাই সেইকাৰণে শিকিছোঁ ইয়াৰ পৰা ভালকৈ মই বনাম সেইকাৰণে এইটো পাঠা দেখা না এটা ভেগা মাৰি দিম বুলি কৈছোঁ এই পাঠাৰখনত ঘৰিয়াল এটা আছে যদি 1K ছাবস্ক্ৰাইবাৰ হৈ যায় মই ইয়াতে নামিম বুলি কৈছোঁ নামিম ইয়াতে নামি শ্বুটিং কৰা জেগা তাৰপৰা কি ভাংছি কিহেদি ভাংছি ইমান কি বস্তু হণ্টেড হাউচ একদম তাৰমানে নদীটো তাৰমানে কি হৈছে ৰাস্তা কৰি উঠি কৰিব না মানে ৰাস্তাই देखो ये सब क्या हो गया মানে একেলগে উঠিছে তাৰমানে পানী কি কম চাং একবাৰ একেলগে উঠিছে মানে অকেলগে যি পানী উঠিছে আৰু ইফালটো ৰাস্তাটো নাইয়ে ইফালে
গেল বাচ্চারা গেল আরো একবার বরষুণ এখানকে গেল আর গেল একবার দুবার ভয়ও লাগে তাৰমানে ৰাস্তাই চিনি নাপাওঁ দেখোন ৰাস্তা ক'ত নালা ক'ত তাৰমানে সুমিয়া যায় নেকি ভৰিখন আৰু এনে কাষতে আছে তাৰমানে নদী এটা বোলে তাৰমানে গেলো আৰু আজি গেলো আৰু দেই নিজৰ ঘৰতে আছে আৰু এইফালে চব পাঠশালাৰ পানী ইমান বানপানী শিক্ষা নকৰে কিন্তু এইটা কি হৈছে পাঠশালা শিক্ষা নকৰে পানী নকৰে আৰু এগলাখান বৰষুণ দিয়াৰ কাৰণে ফাঁচি দিছে তাৰমানে গাড়ীখন তাৰমানে ওলটাব পৰা নাই যিমান জল্দি কেইটাই যি গল দিছোঁ তথাপিও তাৰমানে নলো আৰু তাৰমানে তথাপিও চাং চেষ্টা কৰি তাৰপিছত হ'লে না নহ'লে বা এতিয়া অৱশেষত ছেকেণ্ড দিনা আজি তাৰমানে বৰষুণ কমি গ'ল আৰু আজি ৰ'দ দিছে তাৰমানে বতৰটো আৰু ভাল কৰিব হয় কিন্তু বতৰটোৰ ৰক্ষা নাই না তাৰমানে কালি ইমান বানপানী আজি কিন্তু পাঠশালাত একো নাই আৰু আজি চব হৈছে এনে অলপ চলপ আছে বাকী ঠিক হৈছে